মইতো বেহাৰবাৰীখন চাবলৈ দিয়া নাই মোৰ শ্ৰীমতী তেনেকুৱা অৱস্থাত বোলো নেচাবা হয়নে সৰু ল'ৰা ছোৱালীটো প্ৰভাৱ নপৰে জানো ই এতিয়া যিখন এইবিলাক নেওতানে কিবা মাতে যে ই সৰু ল'ৰা ছোৱালী এইবোৰ ভুলকে মাতে এতিয়া সৰু ল'ৰা ছোৱালী শিকাব আপুনি বোলে 100 গৰু মাৰিলে বাঘৰ মৰণ সি আকৌ মোহনৰ আকৌ কনচেপ্টবিলাক বেলেগটো মাথা জাপানৰহে বোলে 100 গৰু মাৰিলে পুলিচে ধৰি লৈ যায় চা কেনেকুৱা ভেদলা বহিছো বোলে আছে গৰু নাবাই হাল তাতকে ছাগলী এজনী পোহাই ভাল চা লোভেই পাপ পাপেই মাংস ভাত লাও পুলি লৰাই ৰুলো লাও পুলি লৰাই ৰু উলু লৰাই লাফা অ ৱাই খুৱাই মুটি দিলো একেদিনাই চাফা কেনেকুৱা হৈছে আমি যে চিৰিয়েলখনত পুথি বাজি নাম এইবিলাক গাওঁ এয়া ভাল পায়নে খুব এটা ভাল নালাগে আৰু ন এনেই চাওঁ শুনিব পাৰি ইমান ন হা ভাল লাগে এতিয়া যদি 1টা বজাত পুথি একাধ্যায় ধৰো ভাল পাব চব শুই দিব চা ইয়াত থকা চব শুই দিব দাপৰহ যুগত বাহ একদম পিন ড্ৰপ চাই দে কি গাইছো দাপৰহ যুগত দৈৱ কি নন্দন কলিত কুসুম্বৰৰ ঘৰে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰাহে এই টুপ টুপকে পৰিল ঘাম শুনাৰো হৰি নাম ধুন্দুলি ক'ত গলি গেঞ্জিটো ক'ত ধুলি ধুন্দুলি ক'ত গলি মেক্সিটো ক'ত ধুলি এই টুপ টুপকে পৰিল ঘাম ধুন্দুলি ক'ত গলি মেক্সিটো ক'ত ধুলি ধুন্দুলি ক'ত গলি মেক্সিটো ক'ত ধুলি ধুন্দুলি ক'ত গলি ধুন্দুলি ক'ত গলি গেঞ্জিটো ক'ত ধুলি ধুন্দুলি ক'ত ভাই এইটো ৰ এটা কি কৈছ নেগাটো নাই কাৰণে মই বুজাই দিছো মুখে পৃথিৱীত কোনটো নেগেৰা এনেকে শব্দ উলিয়াই তুলতুলি গেঞ্জিটো ক'ত থলি তুলতুলি মেক্সিটো ক'ত থলি তুলতুলি সেইটো নেগেৰা মাত উলিয়াই উঠিব নোৱাৰিম মই গম পালো এইকণ ওখই যি উঠিলো আৰু ইয়াতকে উঠিব নোৱাৰিম আৰু ভোগালী বিহু শুভেচ্ছা দিলো নে নাই আপোনালোকক দিলোতো এইবোৰ আজৰি হৈ আছো হিচাপ আছে এই লৰাই লৈ আলাভিটো আজিকালি উঠি গ'ল সেইটো বেলেগ বুজিব মোৰ একদম সঁচা কথা কৈছো দেই ইমান ধুনীয়া ফূৰ্তি হৈছে তাৰ মাজতো একদম সঁচা ভুলকে বা বেয়াকে নাভাবিব মই যে বোৱাৰীসকলক দেখিছো মই কিবা এটা মই বস্তু সেইটো হৈ যায় মই তাকে মই ভাবিছো দেই মই ভাবিছো মোক কিয় এনেকুৱা হৈছে মই ইমান ধুনীয়াকে আজি চবকে পাইছো আমাৰ দাদু দা চমিয়ন দা আমাৰ মোহন আছে অমিতাহঁত আছো কিয় মই কি কৈছে তাৰপিছত মনত পৰিছে এইখন হাত খালী মণিজনী নাই নহয় মই তাক লৈ আহিব লাগিছিল ন পাতিব পাৰিলোহেঁতেন তাইও আধা কাচি জোনো আধা সেইকাৰণে কাচি জোন দিছো মৰম লাগে হা মজা আজিকালি মজা মই কবলৈ বাদেই দিছো আৰু ৰাইজেহে মজা চলাই আছে দেৰিয়ে হ'ল চব মনত আছে হা চিৰিয়েলৰ পৰা আমি ওলালে ধৰিবগে লাগিব চিৰিয়েলখন তথাপিও যা হওক ইয়াতে ইমান ধুনীয়াকে ফূৰ্তি আৰু দেখিছো আচলতে আমাৰ বিহু বুলি ক'লেই অলপ এটা উৎসৱ মুখৰটো বিহুতে আমাৰ প্ৰেম এনেকুৱা কথাবিলাক নহয় জানো কোমলীয়া পাত ওলাই মই দেখিছো কিবা ইংগিতত চলি আছে একো নহয় এইটো লাগিব দেই এইফালে কোনেও চাব নালাগে এইফালে এৰি দিব লাগে দেখ ভালো লাগিছে দেই কিবা নাম্বাৰ খুজি আছে নেকি ভালকে বুজাব পৰা নাই এনেকে আছে ছোৱালী এইটো জিঅ' চিমৰ নাম্বাৰ দি আছে সেইটো তোমাৰ সুস্মিতা মই মণিকে আনিব পৰা নাই সুস্মিতাক লৈ আনো নে এতিয়া আচলতে গান এটা গাবলৈ মন গৈছে কিন্তু গানটোত এনেকুৱা মিউজিকতকে দুটুৰা এখন হলে ভাল হয়
তথাপিও মই এবাৰ গাই দিওঁ দুটুৰাখন বজাই বজাই নিজে শুনি যে গাঁৱে ভূঞে যে থিয়েটাৰ পাৰ্টিবিলাক আহে থিয়েটাৰ পাৰ্টিবিলাক আহিলে এনেকে আমি বেছি সময় শ্ব' নকৰোঁ আৰু সামৰিম আৰু থিয়েটাৰ পাৰ্টিবিলাক আহিলে এনে এনাউন্স কৰি ঘূৰি নুফুৰে জানো কমিটিৰ মানুহে কোনদিনা কি নাটক আছে ইয়াৰ দিলেতো কাটি দিলেই হ'ল তেওঁলোকে যে ইক' দিলে দি কথা কয় কেনেকৈ কয় মই এবাৰ শুনাই দিম হেল্ল' অঁ হ'ব মই ইয়াত দি লওঁ হেল্ল' 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 এইটো মই নিজে দি লৈছোঁ হেল্ল' 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 পৰম শ্ৰদ্ধাই নাট্যপ্ৰেমী ৰ'ব এতিয়া গোটেইখিনি হাঁহি নিদিব শেষলৈকে আছে পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী অমুক থিয়েটাৰৰ আজি প্ৰথম নিশা মঞ্চস্থ কৰিব এখনি মঞ্চ সফল সামাজিক নাটক মা মোৰ দেউতা তোৰ মা মোৰ দেউতা তোৰ প্ৰথম দৰ্শনী 500 টকা দ্বিতীয় দৰ্শনী 200 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা মা কালি চাইছিলে নে মা কালি মা কালি চাইছিলে সিদ্ধাৰ্থ দা মা কালি নাই চোৱা ন সেইকাৰণে আপুনি এনেকে কৈ আছে ইয়াতে ভুলতে যদি প্ৰস্তুতি পাই গম পাই আপুনি এয়া কৰি আছে মা কালি গোটেই উঠি আহিব গম পাব সেইকাৰণে থিয়েটাৰ পাৰ্টিৰ নাম কোৱা নাই অমুক থিয়েটাৰ বুলি কৈ থৈছে বাহ মানে বাহ গোটেই মানে চিকিউৰিটি চিষ্টেমটো মই চাই আছোতো যাতে মোৰ পৰা ভুল হৈ নাযায় চাব দে বেছি হুলস্থুল কৰিব কোনেও নালাগে কোনোবাই যদি হুলস্থুল বেছিকে কৰে মই যদি সেই জেগাটো পাব লাগে ন চাব লগত কিন্তু মই হুলস্থুল কৰাত লাগি যাম সি কৈছে সামৰি দিয়ক নেকি বস্তুটো উঠি আহিছে কিহৰ সামৰণ হয়নে বাৰু হয়নে নহয় বেয়া পাইছে আপোনাক বিউটিফুল লাগিছে মোক বিউটিফুল লাগিছে বাৰু দিয়ক ভাল পালো নামকেইটা দিব হেই কেতিয়াবা উলিয়াই পঢ়িম তাকে শ্ৰীমতীয়েও নকয় বিউটিফুল লাগিছে বুলি মোৰ নিজৰজনীও নকয় মণিও নকয় আমাৰ এজনীক মই সুধো মই একে বেয়া নে কিবা তাই কয় চলি যোৱা দিয়া তুমি চলে মই হেনো চলোহে এতিয়া ইমান মই মাজতে কিমান ধেমেহা শকত হয়নে বাৰু টিভি দেখে নে এতিয়া যে ক্ষীণালো অথনি অমিতাক কৈছে ক্ষীণোৱা ৰাজটো আমাৰ মোহনে বেছি ভালকে ক'ব 30,000 টকা খৰচ কৰি ক্ষীণাইছো কেনেকে শিকক ডেংগু বেমাৰ হৈছে 30,000 টকা পলিক্লিনিকত বিল দিছো অকল পলিক্লিনিকৰ বিলটোহে বাকী এৰি থোৱা কামকেইটা যে আধা এৰি থোৱা সেইবোৰ কামকেইটা কিবা চিনেমা এৰি থৈ আহিলেও চবতকে ডাঙৰ কথা মোক কবলৈ লাজ লাগে ডেংগু মহৰ এডভাৰটাইজ মৰা মানুহটোও মই আছো মোকে কামুৰিছে বাচি ভাই মই এটা চেলেঞ্জ লৈছো বোলো যা শিল্পী তেজ খাই কেইদিন থাকিবি হয়নে তথাপিও বাৰু যা হওক সঁচাকে আকৌ ইয়াত আহি ভাল লাগিছে অনুষ্ঠান কৰি সঁচাকে ভাল লাগিছে সঁচাকে বিচাৰো আপোনালোকৰ যিটো একতা এনেকে ওলাই আহিছে বিপদে আপদেও গুগলা